হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ওলাই আহিছোঁ, ক'ত ওলাই আহিছোঁ, কিয় ওলাই আহিছোঁ, ক'ত যাম, কি কৰিম, সকলোবোৰ গম পাব। ভিডিঅ'টো চাই থাকিব শেষলৈকে, তেতিয়াহে গম পাব আমি ক'ত যাই আছোঁ, কি কৰিম, কিয় যাম। এতিয়া মই আপোনালোকক কৈ আছোঁ, আমি আহিছিলোঁ আজি গেৰুৱাৰ মনসা পূজা চাবৰ কাৰণে। গেৰুৱাত 5 দিনীয়া কাৰ্যসূচী লৈ মনসা পূজা কৰে। আমি সেই আগতে আহিছিলোঁ এবাৰ, মই এইবাৰো আহিলোঁ। বহুত মানুহ হয় মনসা পূজাখনত। আপোনালোকে দেখা পাইছে ৰাস্তাৰ দুয়োপাৰে গাড়ী ৰাখি থোৱা আছে আৰু বহুত ভক্ত আহি আছে, বহুত ভক্ত গৈ আছে। ইয়াত বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহে এইখন পূজাত। ইয়াতে দেখা পাইছে লাগি নিচিনা সোঁত বৈ আছে ভক্তসকলৰ। এতিয়া আমি পূজাস্থলী পালোৱে আৰু এতিয়া গাড়ীখন ৰাখি থৈ পূজাস্থলীৰ ভিতৰত সোমাই যাওঁ। আজিকালি এইটো ট্ৰেণ্ড হৈ গৈছে, চেল্ফি পইণ্টটো। ইয়াতে দেখাই আছে আই লাভ গেৰুৱা। দেখিছে ইয়াতে একদম ভক্তৰ ভিৰ দেখা গৈছে, পূৰা ভিৰ হৈ গৈছে, ভক্ত আহিছে আৰু এইফালে ঢুলীয়াসকলে বজাই আছে। চাৰিওফালে ভক্তৰ ভিৰ হৈ গৈছে। ইয়াতে ভক্তসকলে চাকি বন্তি জ্বলাইছে ইয়াতে ওচৰৰ মন্দিৰৰ কাষতে। আমি অকণমান মন্দিৰৰ ভিতৰত সোমাই যাম এতিয়া। মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ। মন্দিৰৰ ভিতৰত দেখা পাইছে এইটো মন্দিৰৰ ভিতৰৰ পৰিৱেশ। সকলোৱে মা মনসাৰ ওচৰত মংগলৰ অৰ্থে চাকি বন্তি ধূপ ধূনা জ্বলাই আশীৰ্বাদ লৈছে মা মনসাৰ পৰা। ময়ো আহিলোঁ সেৱা এটা জনাবৰ কাৰণে। মা মনসাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে যেন ভালে কুশলে থাকক, মংগল সকলোৰে, তাৰে প্ৰাৰ্থনা জনাইছোঁ। বহুত দূৰ দূৰণিৰ পৰা ভক্তগণ আহিছে, মা মনসাৰ ওচৰত প্ৰাৰ্থনা জনাইছে। চাৰিওফালে ভক্তগণৰ ভিৰ দেখা গৈছে। মন্দিৰৰ ভিতৰে বাহিৰে সকলোতে ভক্তগণৰ ভিৰ। আপোনালোকক অলপমান মন্দিৰৰ বাহিৰৰ দৃশ্য দেখাওঁ। এইটো মন্দিৰৰ বাহিৰৰ দৃশ্য। এইফালে দোকান আছে, সিটোফালেও দোকান, চাৰিওফালে দোকানে দোকান আৰু ইয়াতে খেলনা বস্তুৰ দোকানবিলাক আছে। দিনতে ইমান ভিৰ দেখা গৈছে, ৰাতি আকৌ ভিৰ হয়। বহুত মানুহ হয় ৰাতি হ'লে, দিনতো বহুত ভিৰ হৈছে। এতিয়া আমি ইয়াৰ পৰা ওলালোঁ। আৰু এখন আগত পূজা আছে ৰাস্তাৰ ওচৰতে, পাঁচগাঁও বুলি কয়। পাঁচগাঁৱৰ সেইখিনিতো এখন পূজা হয়, মনসা পূজা। দুয়োখনে সমানে মানুহৰ ভিৰ থাকে। সেইখন পূজা অলপমান চাই আহোঁ, যিহেতু ওচৰতে হয়। সেইখনত আহিছোঁ, সেইখনতো এবাৰ যাওঁ। আমি এতিয়া আহি পালোঁ পাঁচগাঁৱৰ পূজাস্থলী। এইখনে পাঁচগাঁৱৰ পূজা। এতিয়া ইয়াতে আমি চাম অলপমান পূজা ইয়াৰো। ইয়াতো দেখা পাইছে ভক্তৰ ভিৰ। এইখন ৰাস্তাৰ ওচৰতে হয়। আমি গাড়ী থৈ আহিলোঁ। এতিয়া মন্দিৰৰ ভিতৰলৈকে সোমাই যাওঁ। মন্দিৰৰ ভিতৰৰ পৰিৱেশ দেখাইছোঁ আপোনালোকক। ইয়াতো দেখিছে পুৰা একদম ভক্তসকলৰ ভিৰ দেখা গৈছে। ভিতৰত আৰু ভিৰ আছে, ভক্তসকল আহি ৰখি আছে ইয়াতে। প্ৰসাদ বিতৰণো কৰি আছে। এইটো মন্দিৰৰ ভিতৰৰ পৰিৱেশ দেখা পাইছে সকলোৱে। চাৰিওফালে ভক্তই ভক্ত। এইফালে প্ৰসাদ বিতৰণ কৰি আছে আৰু আগৰ ফালে ভোগৰ ব্যৱস্থা কৰিছে। আগৰ ফালে ভোগ গ্ৰহণ কৰি আছে ভক্তসকলে। ইয়াতে দান বৰঙণি দি আছে, যিসকলে দান বৰঙণি দিছে সেইসকলৰ নামসমূহ ঘোষণা কৰি আছে ইয়াতে। আৰু এইফালে ভোগ লৈ গৈ আছে, ভোগৰ ব্যৱস্থা কৰিছে। ইয়াতে বাঁহ বেতৰ দোকান দিছে, দেখা হৈছে ধুনীয়া ধুনীয়া জাপি, বাঁহৰে গোটেইখিনি বস্তু আছে।
মিণ্টুন আহি বহুত ভাল লাগিছে মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত তেনেকৈ অহা নাছিলোঁ বহুত ডাঙৰ হয় বহুত বলি বহুত পৰা মানুহ আহিছে বহুত ভাল লাগিছে আৰু আহিলে অহা বছৰ আহিব লাগিব আৰু কাৰণে চেষ্টা কৰিম এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আমি গেৰুৱা পূজাস্থলীলৈকে যাম গেৰুৱা পূজাস্থলীত অলপমান ৰখি লৈ তাৰ পৰা আকৌ আমি ঘৰলৈ গুচি যাম ৰাস্তাটো বহুত জাম হৈ গৈছে একেবাৰে চাৰিওফালে গাড়ী হৈ গৈছে আকৌ আহিম আমি আমি আকৌ আহি গেৰুৱা পূজাস্থলী পাই গ'লোঁ ইয়াতে বেছি টাইম নৰখোঁ অলপ টাইম ৰখিম চাম অলপমান ঘূৰিম এনে আৰু ঘূৰি আকৌ আমি ঘৰলৈকে গুচি যাম আজি এখনে গেৰুৱাৰ পূজা ন ইয়াতে অলপমান ৰখি দি এনেই অলপ পূজা চাওঁ বুলি ভাবিছোঁ আৰু তেতিয়া অলপমান চাই লওঁ চাইছোঁ আগতে তথাপিও অলপমান চাম আৰু ইয়াতে ৰখি লৈ চাই আছোঁ ৰাতি হ'লে বেছি ভাল লাগে তথাপিও ৰাতি থাকিব নোৱাৰিম সেইকাৰণে ৰাতি বেছি ভাল লাগে পৰিৱেশটো চাৰিওফালে যেতিয়া লাইট জ্বলি উঠিব তেতিয়া পৰিৱেশটো আৰু ভাল লগা হ'ব মন্দিৰৰ ওচৰতে এইটোফালে এটা পুখুৰী আছে বিৰাট ডাঙৰ পুখুৰী ভাল লাগিছে আমি ওলাই আহিলোঁ পূজাস্থলীৰ পৰা এতিয়া ঘৰৰ ফালে যাম ৰাস্তাত দেখিছে এতিয়াও গৈ আছে মানুহবোৰ ৰাতি হ'লেতো আৰু আহিব বহুত ভিৰ হৈ যাব ৰাতি হ'লে ৰাস্তাত গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকে নতুন ভাল ভিডিঅ' এনেকৈ দি থাকিম আপোনালোকক সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ